সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গক মুকলিকৈ হত্যাৰ ভাবুকি প্ৰদান কৰা পৰিলক্ষিত হৈছে এগৰাকী ব্যক্তিৰ তৰফৰ পৰা ব্যক্তিগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে কেৱল মাত্ৰ গৰিমা শইকীয়া গাৰ্গে নহয় ৰবি শৰ্মা যতীন বৰা মানস ৰবিন ভিক্টৰ দাস আটাইকেইগৰাকী ব্যক্তিকে হত্যা কৰা হ'ব আটাইকেইগৰাকী ব্যক্তিকে নাইকিয়া কৰি পেলাম বুলি এবাৰ সামাজিক মাধ্যমত এগৰাকী ব্যক্তিয়ে ভাবুকি প্ৰদান কৰিছে আমি বিজিত দেখুৱাবলৈ যত্ন কৰি আছো গৰিমা শইকীয়া গাৰ্গ ৰবি শৰ্মা যতীন বৰা মানস ৰবিন ভিক্টৰ দাস এই আটাইকেইগৰাকী ব্যক্তিক হত্যা কৰি পেলাম নাইকিয়া কৰি পেলাম বুলি এবাৰ সামাজিক মাধ্যমত এগৰাকী ব্যক্তিয়ে ভাবুকি প্ৰদান কৰিছে যিটো সময়ত জুবিন গাৰ্গৰ ন্যায়িক প্ৰক্ৰিয়া অব্যাহত থকা পৰিলক্ষিত হৈছে যিটো সময়ত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সমগ্ৰ অসমবাসীয়ে মাত মতা পৰিলক্ষিত হৈছে তেনেস্থলত সামাজিক মাধ্যমত এটা কুলাংগাৰ সামাজিক মাধ্যমত এগৰাকী ব্যক্তি এই ব্যক্তিগৰাকী এতিয়া গৰিমা শইকীয়া গাৰ্গক নাইকিয়া কৰি পেলাম আমাৰ নেক্সট টাৰ্গেট গৰিমা শইকীয়া গাৰ্গ ৰবি শৰ্মা যতীন বৰা মানস ৰবি ভিক্টৰ দাস বুলি মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আমি কমেন্টটো দেখুৱাম আপোনালোকক তাৰ প্ৰাক মুহূৰ্তত গ্ৰাফিক্স প্লেটৰ মাধ্যমত সবিশেষ সবিস্তাৰ লৈ আহিম ৰিপৰ্টাৰ এনি চাই থকা প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে
ফেচবুকত এগৰাকী গৰিমা শইকীয়া গাৰ্গক হত্যাৰ ভাবুকি দিছে এনেধৰণৰ